গুড মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে সকলোৱে নিশ্চয় ভালে কুশলে আছে। আমিও ভালে কুশলে আছোঁ। মই চুমিৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বতৰটো বহুত ঠাণ্ডা হয়, দেখিছেনে? ৰ'দ একেবাৰেই নাই। আৰু গাটো ধুই উঠিলোঁ, মিষ্টাৰ গ'ল অফিচলৈ। আৰু আজিৰ ভিডিঅ'টো হ'ব পাকঘৰৰ লগত জড়িত। আৰু আমাৰ গৃহিণীসকলৰ এটা ডাঙৰ সমস্যা, কেৰাহীখন চাফা কৰা সমস্যাটো বহুত ডাঙৰ সমস্যা। লেতেৰা হৈ থাকিলে ভালো নালাগে, মানুহে দেখিলে বেয়াও কয় যে কেৰাহীটো চাফা নহয়, সেনেকুৱাকৈ কয়। কিন্তু চাফা কৰাটো বহুত কষ্টকৰ হয়। আৰু কেনেকৈ সহজ পদ্ধতি আজি চাফা কৰিব পাৰি সেইটো মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। আৰু এই কেৰাহীখন চাফা কৰিবৰ কাৰণে মই লৈছোঁ মাটিৰ চাকি আৰু স্কট ব্ৰাইট। আৰু মোৰ কেৰাহীখন দেখিছেনে কিমান ক'লা হৈ আছে, চাৰিও ছাইডটো ক'লা হৈ আছে, পিছ ছাইডটো ক'লা হৈ আছে, একদম চাব নোৱাৰা হৈ আছে। এইটোত মানে আলহী আহিলে মই বস্তু বনাবৰ কাৰণে লাজেই লাগে। বহুত চেষ্টা কৰিলোঁ কিন্তু চাফা কৰিব পৰা নাছিলোঁ, সম্পূৰ্ণকৈ চাফা হোৱা নাছিল। সেইকাৰণে মই আজি ভাবিলোঁ এয়া মাটিৰ চাকি একুৰ আছিলে, মই ভাবিলোঁ কৰি চাওঁ কেনেকুৱা হয়, চাওঁ বাৰু। আৰু এয়া অকণমান পানী দি দিওঁ, তেতিয়া আপোনালোকে গম পাব, অকণমান হ'লেও গম পাব যে চাফা হৈছেনে নাই। এয়া দেখিছেনে কেনেকুৱা ক'লা পানী ওলাইছে, মানে কেৰাহীটোত যিমানখিনি লেতেৰা আছে গোটেইখিনি ওলাই গৈছে আৰু ওলাব। আৰু যিহেতুকে ছাইডবিলাক চাফা কৰিব আছে, বহুতখিনি আছে, ওলাব। তথাপি চেষ্টা কৰি আছোঁ, গোটেইখিনি এৰুৱাবৰ কাৰণে চেষ্টা কৰিম। অকণমান হাতৰ প্ৰব্লেম আছে মোৰ, তথাপিও চেষ্টা কৰি আছোঁ। শেষলৈকে চাব ভিডিঅ'টো, কেৰাহীটো চাফা হয়নে নহয় গোটেইখিনি দেখা পাব। আৰু ওপৰত অকণমান অসুবিধা হয়, সেইটো কাৰণে মই বাহিৰত ওলাই লৈ আহিলোঁ, তলত লৈ পেলাই কৰিম বুলি ভাবিছোঁ। আৰু এয়া দেখিছেনে কিমান ক'লা ওলাইছে, আপোনালোকে নিশ্চয় ধৰিবই পাৰিছে, কেৰাহীটো বহুতখিনি চাফা হৈছে। আৰু এয়া ছাতিবোৰ অকণমান হৈ গৈছে আৰু এই স্কট ব্ৰাইট ক'লা হৈ গৈছে, এতিয়া ধৰিব পাৰিছে নিশ্চয় কেনেকুৱা চাফা হৈছে কেৰাহীটো। আৰু ইয়াত এতিয়া মই অকণমান বাহিৰত চাফা কৰি লওঁ, অকণমান সুবিধাজনকভাৱে লৈ পেলাই। আৰু এতিয়া দেখিলেনে কেৰাহীখিনি সম্পূৰ্ণভাৱে বহুতখিনি চাফা হৈ গৈছে। আৰু এতিয়া পিছৰ ফালটো অকণমান চাফা কৰিম বুলি ভাবিছোঁ। আৰু এইখিনি দেখিছেনে কিমান লেতেৰা হৈ আছে, তেলৰ দাগ, এইবিলাক মই গুচাবই পৰা নাছিলোঁ কোনো কাৰণতে। আৰু এতিয়া চাওঁ কিমানখিনি পাৰোঁ গুচাব, আহকচোন চাব আপোনালোকেও। আৰু ইয়াতে মই কোনো ধৰণৰ বেলেগ বস্তু লোৱা নাই, অকল মাটিৰ চাকি আৰু স্কট ব্ৰাইট। আৰু একো ধৰণৰ বস্তুৰ প্ৰয়োজন নাই। আৰু এখোৰ মাটিৰ চাকিৰে কিমান ধুনীয়াকৈ এটা কেৰাহী চাফা হ'ব পাৰে, ভবাই নাছিলোঁ সঁচাকৈ। দেখিছেনে মোৰ কেৰাহীটো এইবিলাক গোটেই ক'লা হৈ আছিলে আৰু এইবিলাক গোটেই চাফা হৈ গ'ল। ভালকৈ মাজিব পাৰিলে আৰু চাফা হ'ব, কিন্তু মোৰ অকণমান হাতখনৰ প্ৰব্লেম আছে, সেইটো কাৰণে আজি এইখিনিতে সমাপ্ত কৰিলোঁ। কিন্তু বহুত চাফা হৈ গ'ল। আৰু এই সামান্য একুৰ মাটি চাকিৰে এটা কেৰাহীতে চাফা কৰিব পাৰি, ভবাই নাছিলোঁ। সঁচাকৈ বহুত কামৰ বস্তু হয় এই চাকিবোৰ। এয়া এইফালেও চাফা, এইবিলাকো লেতেৰা হৈ আছিল, এইবিলাকো চাফা হৈ গ'ল। এয়া এইবিলাকো হৈ যাব। আৰু লাহে লাহে গোটেইখিনি আজিয়ে হৈ গ'ল, কৰিব পাৰিলে মোৰ হাতৰ প্ৰব্লেম থকাৰ কাৰণে মই কৰিব পৰা নাই। এয়া
দেখিছেনে এয়া চিকচিকীয়া হৈ গ'ল কেৰাহী বেছি সময়ো নালাগিল আৰু বেছি বস্তুৰ প্ৰয়োজন নাই ফুল মাটি চাকিৰে হৈ গ'ল আৰু বেছি কষ্টৰ কাম নহয় এইটো তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে যদি ভাল লাগিছে লাইক কৰিব আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই